নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে অসম শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি? উত্তৰ অতুলনীয়। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? উত্তৰ 3,11,69,272 জন। 2011 চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? উত্তৰ নগাঁও। 2001 পৰা 2011 চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান? উত্তৰ 16.93%। 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান? উত্তৰ 73.18%। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক? উত্তৰ গোৱালপাৰা। নেক্সট কুৱেশ্যন, অসমৰ পুৰণি নাম কি? উত্তৰ কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, 2001 লোকপিয়ল অনুসৰি অসমত মহিলা আৰু পুৰুষৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান? উত্তৰ 52% আৰু 48%। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় সংগীতটোৰ নাম কি আৰু ইয়াৰ ৰচক কোন? উত্তৰ অ মোৰ আপোনাৰ দেশ, ৰচক লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় প্ৰতীক কি? উত্তৰ এশিঙীয়া গড়। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত গৰম পানীৰ উঁহ আছে? উত্তৰ গোলাঘাট জিলাত। নেক্সট কুৱেশ্যন, বদৰপুৰ উত্তৰ পূব ৰেলৱেৰ এটা বৃহৎ জংচন, ই অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ কৰিমগঞ্জত। নেক্সট কুৱেশ্যন, অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে? উত্তৰ 2.39%। নেক্সট কুৱেশ্যন, অসমৰ মুঠ মাটিকালি কিমান? উত্তৰ 78,438 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? উত্তৰ 126খন। নেক্সট কুৱেশ্যন, লোকসভাত অসমৰ সদস্য সংখ্যা কিমান? উত্তৰ 14 জন। নেক্সট কুৱেশ্যন, অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়? উত্তৰ 7 জনক। বিশিষ্ট ব্যক্তি, ঠাই আৰু তীৰ্থস্থানসমূহ। গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিয়ে বাস কৰা ঠাইখনৰ নাম কি? উত্তৰ বশিষ্ঠাশ্ৰম। নেক্সট কুৱেশ্যন, 1751 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 7খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইখনৰ নাম কি? উত্তৰ গড়গাঁও। নেক্সট কুৱেশ্যন, আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই সতী জয়মতীৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰৰ ৰংপুৰত খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি? উত্তৰ জয়সাগৰ পুখুৰী। নেক্সট কুৱেশ্যন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্চ ন্যায়াধীশ কোন আছিল? উত্তৰ হলিৰাম ডেকা। নেক্সট কুৱেশ্যন, এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ ডক্ট বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মৃত্যুঞ্জয়। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ
নাম কি? উত্তৰ ডক্টৰ ফখৰুদ্দিন আলী আহমেদ। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়াজনৰ নাম কি? উত্তৰ আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ পাৰ্বতী কুমাৰ গোস্বামী। নেক্সট কুৱেশ্যন। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা, বনফুল, 1952 চন। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম কি? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া পুৰুষ IAS বিষয়াজনৰ নাম কি? উত্তৰ অচ্যুত শইকীয়া। নেক্সট কুৱেশ্যন। ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ ছাৰ ছৈয়দ ছাদুল্লা। নেক্সট কুৱেশ্যন। অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল? উত্তৰ মহানন্দ দাস। নেক্সট কুৱেশ্যন। গহপুৰত 1928 চনত জন্মগ্ৰহণ কৰা আৰু জাতীয় পতাকা উৰুৱাব খোজাৰ অপৰাধত গহপুৰ থানাত ব্ৰিটিছৰ গুলীত মৃত্যুবৰণ কৰা অসমৰ শ্বহীদ বীৰাংগনাগৰাকী কোন আছিল? উত্তৰ কনকলতা বৰুৱা। নেক্সট কুৱেশ্যন। 1885 চনত জন্ম লাভ কৰা কবি আৰু অসম কেশৰী উপাধিৰে সন্মানিত হোৱা অসমৰ প্ৰসিদ্ধ কবি সাহিত্যিকজনৰ নাম কি? উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কুৱেশ্যন। ভাৰত ত্যাগ আন্দোলনত ভাগ লোৱা আৰু 1942 চনৰ 10 অক্টোবৰত ব্ৰিটিছ ৰেলগাড়ী বগৰাই দিয়াৰ বাবে 1943 চনৰ 15 জুন তাৰিখে ফাঁচি হোৱা অসমৰ শ্বহীদজন কোন আছিল? উত্তৰ কুশল কোঁৱৰ। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া চলচ্চিত্ৰৰ জনক প্ৰসিদ্ধ গীতিকাৰ সু-অভিনেতা আৰু প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা তথা শোণিতকৰী নাটৰ পৰিচালকজনৰ নাম কি? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন। 1449 চনত জন্মগ্ৰহণ কৰা অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠা কৰা বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমৰ ধৰ্ম সমাজ সুকুমাৰ কলাৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যন। 1850 চনত গুৱাহাটীত জন্মা অসমৰ প্ৰথম স্নাতক বেৰিষ্টাৰ ICS আৰু নাগাৰ্থ সংগ্ৰহ নামৰ বৃহৎ সংস্কৃত ব্যাকৰণৰ তৃতীয় খণ্ডটো ইংৰাজীলৈ অনুবাদ কৰা অসমীয়া পণ্ডিতজন কোন? উত্তৰ আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন। একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতাগৰাকীৰ জন্ম 1909 চনৰ 31 জানুৱাৰীত হৈছিল। ভাৰত শ্ৰেষ্ঠ কলাবিদ আৰু কলাগুৰু উপাধিৰে বিভূষিত এইগৰাকী ব্যক্তি কোন? উত্তৰ বিষ্ণুপ্ৰসাদ ৰাভা। নেক্সট কুৱেশ্যন। উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক'ত অৱস্থিত? উত্তৰ যোৰহাটত। নেক্সট কুৱেশ্যন। কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ? উত্তৰ হাফলং। নেক্সট কুৱেশ্যন। নগাঁৱৰ পুৰণি নাম কি? উত্তৰ সাগৰীজান। নেক্সট কুৱেশ্যন। কাক বনফুলৰ কবি নামেৰে জনা যায়? উত্তৰ যতীন্দ্ৰনাথ দুৱৰাক। নেক্সট কুৱেশ্যন। উজনি অসমৰ কোনখন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰমুখ বুলি কোৱা হয়? উত্তৰ ডিব্ৰুগড়ক। নেক্সট কুৱেশ্যন। অসমৰ চাহৰ ৰাজধানী কি?
উত্তৰ যোৰহাট। যোৰহাটক অসমৰ ৰাজধানী চহৰ হিচাপে জনা যায়। কোনখন ঠাইক মানচেষ্টাৰ অৱ ইষ্ট নামেৰে জনা যায়? উত্তৰ অসমৰ মানচেষ্টাৰ বুলি ক'লে শুৱালকুছিক জনা যায়, কিন্তু মানচেষ্টাৰ অৱ ইষ্ট নামেৰে মাজুলীক জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ বৰপেটা কিহৰ বাবে বিখ্যাত? উত্তৰ কাঠ শিল্প, বাঁহ বেতৰ শিল্প তথা কাঁহ শিল্পৰ বাবে বা হাতীদাঁতৰ শিল্পৰ বাবে বৰপেটা বিখ্যাত। শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1765 চনত। নেক্সট কুৱেশ্যন, ৰংঘৰ কোনে সাজিছিল? উত্তৰ প্ৰমত্ত সিংহই। নেক্সট কুৱেশ্যন, অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাইত তৈলনগৰী নামেৰে জনা যায়? উত্তৰ ডিগবৈক। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাইক শাশ্বত প্ৰেমৰ নগৰী বুলি জনা যায়? উত্তৰ তেজপুৰক। নেক্সট কুৱেশ্যন, ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল? উত্তৰ 1752 চনত। নেক্সট কুৱেশ্যন, দীঘলী পুখুৰীটো কিয় খন্দা হৈছিল? উত্তৰ কামৰূপৰ ৰজা ভগদত্তই তেওঁৰ জীয়েকৰ বিয়াত সময়ত পানী তোলা অনুষ্ঠানৰ সুবিধাৰ্থে দীঘলী পুখুৰীটো খন্দাইছিল। নেক্সট কুৱেশ্যন, সুমেৰু মহাদেশত উপস্থিত হোৱা প্ৰথম অসমীয়া বিজ্ঞানীজন কোন? উত্তৰ ৰাঘৱ চন্দ্ৰ ডেকা। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন? উত্তৰ সত্যেন্দ্ৰ নাথ শৰ্মা। নেক্সট কুৱেশ্যন, লণ্ডনত PhD ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? উত্তৰ ডক্টৰ তিলোত্তমা গগৈ। নেক্সট কুৱেশ্যন, যোৰহাটত জন্মগ্ৰহণ কৰা তেখেত প্ৰথম অসমীয়া মহিলা পাইলট, তেখেত কোন বাৰু? উত্তৰ ধীৰা হাজৰিকা চলিহা। নেক্সট কুৱেশ্যন, শিৱসাগৰৰ পুখুৰীৰ পাৰত অৱস্থিত কোনটো মন্দিৰ অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ? উত্তৰ শিৱদৌল। নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত? উত্তৰ চিত্ৰাচল পাহাৰত। নেক্সট কুৱেশ্যন, শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল একেলগে অসমৰ কোনখন ঠাইত অৱস্থিত? উত্তৰ শিৱসাগৰত। নেক্সট কুৱেশ্যন, প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপিত হৈছিল? উত্তৰ 1694 চনত। নেক্সট কুৱেশ্যন, ভস্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত? উত্তৰ উমানন্দ মন্দিৰ। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কেতিয়া কৰা হৈছিল? উত্তৰ 1665 চনত। নেক্সট কুৱেশ্যন, অশ্বক্লান্ত মন্দিৰ ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত। নেক্সট কুৱেশ্যন, হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ শিলালিপি মূৰ্তি আৰু শ্ৰীসূৰ্য পাহাৰত দেখা যায়। এই পাহাৰখন থকা অসমৰ জিলাখনৰ নাম কি? উত্তৰ গোৱালপাৰা। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত? উত্তৰ নীলাচল পাহাৰত। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি? উত্তৰ সৌভাগ্য কুণ্ড। নেক্সট কুৱেশ্যন, অসমত মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থানখন কোনখন? উত্তৰ পুৱামক্কা, হাজোত অৱস্থিত। নেক্সট কুৱেশ্যন, পঞ্চপীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত? উত্তৰ ধুবুৰীত। নেক্সট কুৱেশ্যন, গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰৰ মন্দিৰটোৰ নাম কি? উত্তৰ তিৰুপতি বালাজী মন্দিৰ। নেক্সট কুৱেশ্যন, গুৱাহাটী মহানগৰী পঞ্চতীৰ্থ নামেৰে জনাজাত ইয়াৰ 4খন তীৰ্থ হ'ল
কামাখ্যা, উমানন্দ, নৱগ্ৰহ আৰু উগ্ৰতাৰা। পঞ্চমখন তীৰ্থ কি? উত্তৰ অশ্বক্লান্ত। নেক্সট কুৱেশ্যন, বিল্বেশ্বৰ দেৱালয় অসমৰ কোনখন ঠাইত অৱস্থিত? উত্তৰ বেলচৰ, নলবাৰীত অৱস্থিত। গোপেশ্বৰ দেৱালয় ক'ত আৰু কিহৰ বাবে বিখ্যাত? উত্তৰ তেজপুৰত, আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত। মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? উত্তৰ তেজপুৰত। নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1752 চনত। শুক্ৰেশ্বৰ মন্দিৰটো কোন চনত নিৰ্মাণ কৰিছিল? উত্তৰ প্ৰমত্ত সিংহই 1744 চনত। মদন কামদেৱ মন্দিৰ গুৱাহাটীৰ পৰা কিমান কিলোমিটাৰ দূৰত অৱস্থিত? উত্তৰ 34 কিলোমিটাৰ। ভূগোল। গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত? উত্তৰ দক্ষিণ পাৰে। অসমৰ প্ৰধান নদী দুখন কি কি? উত্তৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বোচ্চ শৃংগটো কি? উত্তৰ নামচা বৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি? উত্তৰ কাৰ্বি আংলং। অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰ বাংলাদেশ। অসমৰ কোনখন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি হোৱা লেখা পুখুৰী অৱস্থিত? উত্তৰ চান্দুবিত। উত্তৰ কাছাৰ জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত? উত্তৰ বৰেল পাহাৰত। অসমত জহকালি হোৱা প্ৰবল বতাহ বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি? উত্তৰ বৰদৈচিলা। অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো কি? উত্তৰ তামচুক খাম্বাব। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে? উত্তৰ বৰাইল পাহাৰে। অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? উত্তৰ বৰাইল পাহাৰ। নেক্সট কুৱেশ্যন, অসমত দিয়াচলাইৰ কাৰখানা ক'ত অৱস্থিত? উত্তৰ ধুবুৰীত। নেক্সট কুৱেশ্যন, অসমত মৰাপাটৰ কাৰখানা ক'ত আছে? উত্তৰ শিলঘাটত। নেক্সট কুৱেশ্যন, অসমত খাৰ কাৰখানা ক'ত আছে? উত্তৰ নামৰূপত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত? উত্তৰ বোকাজানত। নেক্সট কুৱেশ্যন, কাঁহ পিতলৰ বাচন বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোনখন ঠাই প্ৰসিদ্ধ? উত্তৰ সৰ্থেবাৰী। নেক্সট কুৱেশ্যন, অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয়? উত্তৰ চাবুৱাক। অসমৰ কোনখন ঠাইত কয়লা চালিত তাপবিদ্যুৎ শক্তি কেন্দ্ৰ আছে? উত্তৰ বঙাইগাঁৱত। নেক্সট কুৱেশ্যন, অসমৰ মাটি কেইভাগত ভগাব পাৰি আৰু ভাগকেইটা কি কি? উত্তৰ 4 ভাগত, বোকা মাটি, পলসুৱা মাটি, বালিচহীয়া মাটি আৰু শিলাভূমি। অসমত হোৱা বৃষ্টিপাতৰ গড় কিমান? উত্তৰ আনুমানিক 178 পৰা 305 ছেমিলৈ। ভাৰতৰ কোন দিশত অসম অৱস্থিত? উত্তৰ অসম ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰেল ষ্টেচনটো কি? উত্তৰ উত্তৰ কাছাৰ জিলাত থকা জাতিংগা।
ই সমুদ্ৰ পৃষ্ঠৰ পৰা 2156.65 ফুট উচ্চতাত উপস্থিত। অসমৰ গাতে লাগি থকা 4খন বিদেশী ৰাষ্ট্ৰৰ নাম কি কি? বাংলাদেশ, ম্যানমাৰ, ভূটান আৰু চীন দেশ। নেক্সট কুৱেশ্যন, অসমত প্ৰচুৰ পৰিমাণে চূণশিল পোৱা 2খন ঠাই কি কি? উত্তৰ দিলাই পাহাৰ আৰু কাৰ্বি আংলং। ইতিহাস 1228 চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? উত্তৰ চাওলুং চুকাফা। নেক্সট কুৱেশ্যন, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? উত্তৰ তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? উত্তৰ চন্দ্ৰকান্ত সিংহ। নেক্সট কুৱেশ্যন, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? উত্তৰ 1961 চনত। নেক্সট কুৱেশ্যন, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ 1882 চনত। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? উত্তৰ 1921 চনত। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰ বাবু বসন্ত কুমাৰ দাস। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? উত্তৰ 1905 চনত। নেক্সট কুৱেশ্যন, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? উত্তৰ 1823 চনত। অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ চুকাফা। নেক্সট কুৱেশ্যন, মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? উত্তৰ 1206 চনত। নেক্সট কুৱেশ্যন, (1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? উত্তৰ খৰ্গেশ্বৰ তালুকদাৰ। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ বীৰপাল। অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? উত্তৰ ৰেণুকা দেৱী বৰকটকী। আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? উত্তৰ 1253 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ ছৈয়দা আনোৱাৰা তাইমুৰ। নেক্সট কুৱেশ্যন, আহোম আৰু মোগলসকলৰ শেষ ৰণ কোন চনত হৈছিল? উত্তৰ 1681 চনত। নেক্সট কুৱেশ্যন, অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? উত্তৰ 1548 চনত। নেক্সট কুৱেশ্যন, অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? উত্তৰ 1920 চনত। নেক্সট কুৱেশ্যন, গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? উত্তৰ 1948 চনত। নেক্সট কুৱেশ্যন, কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? উত্তৰ 1671 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1694 চনত। নেক্সট কুৱেশ্যন,
পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়? উত্তৰ 1901 চনৰ পৰা। অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল? উত্তৰ 1847 চনত। নেক্সট কুৱেশ্যন। টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল? উত্তৰ 1866 চনৰ পৰা। নেক্সট কুৱেশ্যন। অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলৱৎ কৰা হৈছিল? উত্তৰ 1979 চনৰ পৰা। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1917 চনত। নেক্সট কুৱেশ্যন। অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিল? উত্তৰ 1886 চনৰ পৰা। নেক্সট কুৱেশ্যন। জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যন। অসমত 600 বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? উত্তৰ শিৱসাগৰ। আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? উত্তৰ বশিষ্ঠাশ্ৰমত। নেক্সট কুৱেশ্যন। 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? উত্তৰ ডিগবৈত। নেক্সট কুৱেশ্যন। অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলিও জনা যায়? উত্তৰ ৰত্নধ্বজ সিংহ বা চুলিকফাক। নেক্সট কুৱেশ্যন। স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল? উত্তৰ গৌৰীশংকৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন। অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? উত্তৰ শ্ৰীমতী পদ্মকুমাৰী গোহাঁই। স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰ হৰেশ্বৰ গোস্বামী। অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? উত্তৰ আকবৰ হাইদৰি। অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? উত্তৰ ভাস্কৰ বৰ্মন। অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? উত্তৰ কলোনেল কিটিং। আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? উত্তৰ 1873 চনত। নেক্সট কুৱেশ্যন। প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল? উত্তৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল। ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ সংগমস্থলী বুলি কোৱা হয়। সেইকেইটা কি কি? উত্তৰ দিহিং দিবং আৰু লোহিত নদী। নেক্সট কুৱেশ্যন। আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ 1681 চনৰ ইটাখুলি নামৰ ঠাইত। গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? উত্তৰ 1948 চনত। নেক্সট কুৱেশ্যন। ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো? উত্তৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিচা। অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? উত্তৰ মহম্মদ ইবন বখতিয়াৰ। কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ 1926 চনত গুৱাহাটীৰ পাণ্ডুত। অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ 1916 চনত। সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। উৎসৱ পাৰ্বণ। শস্যৰ খেতি আৰু চপোৱাৰ লগত জড়িত থকা অসমৰ উৎসৱটো কি? উত্তৰ বিহু।
বহাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে? উত্তৰ অসমীয়া নৱবৰ্ষৰ। নেক্সট কুৱেশ্যন, অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰা উল্লেখনীয় উৎসৱটো কি? উত্তৰ টুচু পূজা। ৰাভাসকলে পালন কৰা বসন্ত উৎসৱটোক কি নামেৰে জনা যায়? উত্তৰ বাইখু। নেক্সট কুৱেশ্যন, অসমৰ কোনখন ঠাইত অতি উৎসাহ উদ্দীপনাৰে শিৱৰাত্ৰি পালন কৰা হয়? উত্তৰ শিৱসাগৰৰ শিৱদৌলত। নেক্সট কুৱেশ্যন, কোনজন অসমীয়া প্ৰকৃত চলচ্চিত্ৰ নিৰ্মাতাই প্ৰথমবাৰৰ বাবে বিহু পতাকাখন অংকন কৰিছিল? উত্তৰ নিপ বৰুৱাই। অসমৰ জাতীয় উৎসৱ কি? উত্তৰ বিহু। নেক্সট কুৱেশ্যন, মাঘ বিহুৰ আগদিনা ৰাতি মানুহে একেলগ হৈ খেৰ নৰাৰে সজা ঘৰৰ চাৰিওফালে প্ৰীতিভোজ খায়, এই নৰাঘৰটোক কি বোলে? উত্তৰ ভেলাঘৰ। ৰীতি নীতি পৰম্পৰা, ধৰ্ম আৰু ধৰ্মীয় বিশ্বাসসমূহ। তাঁতশালত বোৱা অসমীয়া সংস্কৃতিৰ প্ৰতীক চিহ্ন কি? উত্তৰ গামোচা। নেক্সট কুৱেশ্যন, অসমীয়া মানুহে বিশিষ্ট ব্যক্তিসকলক গামোচাৰে কি জনায়? উত্তৰ সম্বৰ্ধনা আৰু শ্ৰদ্ধা। অসমীয়া পুৰুষসকলে পৰিধান কৰা মুখ্য পোচাক কি? উত্তৰ ধুতি চুৰিয়া। অসমীয়া মহিলাসকলৰ প্ৰধান সাজ পোছাক কি? উত্তৰ মেখেলা চাদৰ। বিহু নৃত্য পৰিৱেশনৰ সময়ত অসমীয়া মহিলাই হাতত কি পিন্ধে? উত্তৰ গামখাৰু। অসমীয়া লোকসকলে ৰঙালী বিহুৰ সময়ত আত্মীয় স্বজনক কিদৰে শুভেচ্ছা জনায়? উত্তৰ গামোচাৰে। সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? উত্তৰ 2000 চনত। বিশেষকৈ মাঘ বিহুৰ চাউলৰ গুড়িৰে কি বনোৱা হয়? উত্তৰ পিঠা। নেক্সট কুৱেশ্যন, অসমীয়া লোকৰ নীতি অনুসৰি নৱজাতক শিশুৰ জন্মৰ 11 দিনৰ দিনা পালন কৰা উৎসৱটোৰ নাম কি? উত্তৰ গাননি। নেক্সট কুৱেশ্যন, অসমৰ প্ৰধান লোকসংগীতসমূহৰ নাম কি কি? উত্তৰ আইনাম, বিয়ানাম, গোৱালপৰীয়া লোকগীত, কামৰূপী লোকগীত, বিহুগীত, বনগীত, জিকিৰ আৰু জাৰি ইত্যাদি। নেক্সট কুৱেশ্যন, অসমৰ মুখ্য লোকনৃত্যসমূহৰ নাম কি কি? উত্তৰ বিহু নৃত্য, সূত্ৰধাৰী নৃত্য, সত্ৰীয়া নৃত্য, বাগৰুম্বা, ওজাপালি, দেৱদাসী, দেওধনী, ৰাভা নৃত্য, বড়ো নৃত্য, ঝুমুৰ নৃত্য, মিচিং বিহু, দেউৰী নৃত্য ইত্যাদি। চূড়াকৰণ কি? উত্তৰ অসমীয়া ব্ৰাহ্মণ আৰু আন উচ্চ হিন্দু খাপৰ ল'ৰাৰ জন্মৰ 2.5 বছৰমান বয়সত মূৰৰ সকলো চুলি সৰাই মাজমূৰত সৰু চুলি একোচা ৰখাৰ সংস্কাৰটোৱে হৈছে চূড়াকৰণ। গামোচা কি? অসমীয়া মহিলা শিপিনীয়ে বোৱা এক ধৰণৰ কাপোৰ। অসমীয়া লোকসকলে ৰঙালী বিহুৰ সময়ত গামোচাৰে আত্মীয় স্বজনক শুভেচ্ছা জনায়। অসমীয়া সমাজত কোনকেইটা তিথিত আমিষ ভোজন নিষেধ? উত্তৰ অমাৱস্যা, পূৰ্ণিমা আৰু একাদশীত। শ্ৰীমন্ত শংকৰদেৱে অসমত কি আন্দোলনৰ গুৰি ধৰিছিল? উত্তৰ ভক্তি আন্দোলনৰ। নেক্সট কুৱেশ্যন, মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ 1449 চনত। নেক্সট কুৱেশ্যন, বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী গোপালদেৱৰ দ্বাৰা অসমত কিমানখন সত্ৰ প্ৰতিষ্ঠা হৈছিল? উত্তৰ 12খন। নেক্সট কুৱেশ্যন, অসমীয়া সমাজত কিহক উৰ্বৰতাৰ প্ৰতীক হিচাপে বিশ্বাস কৰা হয়? উত্তৰ মাছক। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱে কিমান বছৰ বয়সত বৈকুণ্ঠ প্ৰয়াণ হয়? উত্তৰ 119 বছৰ বয়সত। শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? উত্তৰ একশৰণ বৈষ্ণৱ ধৰ্ম। নেক্সট কুৱেশ্যন, মাধৱদেৱ কোন আছিল? উত্তৰ শংকৰদেৱৰ প্ৰধান শিষ্য। শংকৰদেৱৰ মৃত্যুৰ পাছত মাধৱদেৱে একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ গুৰি বঠা ধৰিছিল।
বৈষ্ণৱ ধৰ্মৰ মুখ্য অনুষ্ঠানসমূহ কি কি? উত্তৰ সত্ৰ আৰু নামঘৰ। নেক্সট কুৱেশ্যন, শংকৰদেৱে ক'ত জন্মগ্ৰহণ কৰিছিল? উত্তৰ নগাঁৱৰ বৰদোৱা বা বটদ্ৰৱাত। নেক্সট কুৱেশ্যন, অসমৰ সত্ৰসমূহৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যন, মহাপুৰুষ শংকৰদেৱৰ ক'ত বৈকুণ্ঠ প্ৰয়াণ হয়? উত্তৰ কোচবিহাৰত, বৰ্তমান পশ্চিমবংগত। ভাষা আৰু সাহিত্য। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা? উত্তৰ আৰ্য গোষ্ঠীৰ। নেক্সট কুৱেশ্যন, পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰূপে পৰিগণিত? উত্তৰ কামৰূপী ৰূপে। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ নাটসমূহ লিখোঁতে কি ভাষা ব্যৱহাৰ কৰিছিল? উত্তৰ ব্ৰজাৱলী ভাষা। নেক্সট কুৱেশ্যন, কোন চনত কোনে অসমীয়া ভাষাক অসমৰ নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল? উত্তৰ 1872 চনত চাৰ্লছ কেম্বেলে। শ্বেক্সপিয়েৰৰ কোনখন নাট অসমীয়ালৈ অনুদিত প্ৰথম নাট? উত্তৰ কমেডি অৱ এৰ্ছ। নেক্সট কুৱেশ্যন, কোন চনত আইনমতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়? উত্তৰ 1960 চনত। অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, 1990 চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা ভানুমতী। নেক্সট কুৱেশ্যন, শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক কি নাট বোলা হয়? উত্তৰ অংকীয়া নাট। নেক্সট কুৱেশ্যন, সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি? উত্তৰ বনফুল।